ওয়েলকাম টু এপলো স্পৰ্ট হাউচলৈ আপোনালোকক স্বাগতম জনালোঁ। তো আহি থাকক এনেকৈ সোমাই। নমস্কাৰ, ওয়েলকাম টু এপলো স্পৰ্টছ হাউচ। আপোনালোকে পাব জাপিও পোৱা যায়। তো জাপিবিলাক জাপি আছে। তো আপোনালোকে চাওক আজি মই আহিছোঁ ক'ত, আৰু আপোনালোকক দেখুৱাম আজি স্পৰ্টছৰ বস্তু, তো আৰু বডি ফিটনেছৰ বস্তু চবখিনি দেখাবলৈ চেষ্টা কৰিম। চ' কম দামত মানে স্পৰ্টছৰ বস্তু কম দামত দি আছে। তো আপোনালোকে জানিব পাৰিব ক'ত দি আছে আৰু ক'ত মানে পায় মানে। তো আমাৰ অভয়পুৰী কলেজৰ আগত, তো অভয়পুৰী কলেজৰ আগত খুলিছে নতুনকৈ, আৰু সেই দোকানখনত আপোনালোকে আহিলে নতুন বস্তু মানে পাব পাৰিব। তো চবখিনি বস্তু পোৱা যায়, মানে যিখিনি সামগ্ৰী স্পৰ্টছৰ আছে সেইখিনি সামগ্ৰী মানে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো এনেকৈ আপোনালোকে ভিডিঅ'টো চাই থাকক। তো আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিব। তো এতিয়া আপোনালোকক দেখাবলৈ ওলাইছোঁ। চ' বলক দোকানখন দেখুৱাওঁ, আৰু দোকানখনত কি বস্তু আছে। তো দাদাৰ মানে যোনে দোকানত থাকে, তো সেই দোকানৰ মানে মালিকৰ পৰাই চব বস্তুখিনি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো এনেকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বলকচোন এতিয়া ভিডিঅ'টো এনেকৈ চাই থাকক। মানে বাইদেউ আছে, তো বাইদেউৰ পৰাই মানে গোটেই কথাখিনি জানিব খুজিম। তো কি বস্তু ইয়াতে পোৱা যায় আৰু কেনেকুৱা বস্তু মানে আছে। তো পায় ইনডোৰ আউটডোৰ, অঁ লগতে জিমৰ গোটেইখিনি বস্তু পায়। বডি ফিটনেছৰ বস্তু পায়, বডি ফিটনেছৰো বস্তু পায়, ডাম্বেলবিলাক গোটেই পাব। আৰু টি চাৰ্টটো পায় না? টি চাৰ্ট যে ফুটবলৰ টি চাৰ্ট যে গোল টি চাৰ্ট, অকল টি চাৰ্ট বুলি নহয়, জাৰ্চি গোটেই পাব। খেলৰ জাৰ্চি গোটেইখিনি পায়। ফুটবল, ভলীবল, কাবাডী, ক্ৰিকেট কমপ্লিট জাৰ্চি ইয়াতেই পাব। আৰু পুৰস্কাৰগিলা পোৱা হয় না? ইয়াতে এইবিলাক পুৰস্কাৰ গোটেইখিনি পোৱা যায়। চব ট্ৰফিখিনি, ট্ৰফি ডাঙৰ ট্ৰফি আছে না? ডাঙৰ ট্ৰফি আছে। ফুটবলৰ, ক্ৰিকেটৰ, মানে যিকোনো খেলৰে ট্ৰফিখিনি ইয়াতে পোৱা যাব। লগতে খেলৰ আইটেমৰ ভিতৰত বিশেষকৈ আছে ক্ৰিকেটৰ এইবিলাক বেটবিলাক। প্ৰতিখন বেটতে ধৰা 10% 15% লেছ দি আছোঁ। লেছ দিয়ে মানে নতুন দোকানটো। নতুন দোকান আপোনালোকে লেছ পাব। কিছুমান বস্তুৰ ক্ষেত্ৰত 25%ও ডিছকাউণ্ট দি আছোঁ। তাৰমানে এইখন মানে কিমান পৰিব যদি ল'ব খোজে? যদি হঠাৎ মই ল'ব আহিলোঁ, আপুনি ল'ব আহিল, এনেই বেগখনৰ MRP আছে 1750 ৰুপিজ। আৰু ধৰা ইয়াতে যদি মই ডিছকাউণ্ট দিওঁ, তেতিয়াহ'লে এৰে পৰা 20 মান ডিছকাউণ্ট দি দিওঁ আৰু নতুন দোকান হিচাপে। তাৰোপৰি ইয়াৰ লগত থকা কস্কৰ বলবিলাক আছে। কস্কৰো বল আছে, উৎসৰ আছে, কস্কৰ আছে। উৎসৰ ভিন্ন কোৱালিটিৰ আছে। আৰু এইফালে বিকি আছে, এইবিলাক বিকি আছে। তো বিকি চাওক, বিকি আছে, উৎসৰ আছে। ওচৰ আছে। তো কিমানকৈ বলগিলা লয় এটা বল? এই বডুবিলাকৰ প্ৰাইচ মানে যিটো থাকে তাৰে পৰা ধৰা 10% লেছ লওঁ আৰু 10%। প্ৰতিটো বস্তু 10ৰ পৰা 15লৈকে লেছ আছে। 10% 50% লেছ দিয়ে আৰু দি আছোঁ। আৰু বিশেষ কৰি কিছুমান বস্তুটো 25%ও লেছ দি আছোঁ। নতুন অৱস্থাত নহয়। কি কয়, এইফালে আছে এইবাৰ এইটোত ধৰা পেকেটটোৰ দাম হৈছে এটা কি কয় 85 ৰুপিজ কৰি। অনলি এটাত 85, কিন্তু তাৰমানে তাৰ পৰা অলপ লেছ কৰি দিওঁ, 10% লেছ কৰি দিওঁ। আৰু গোটেই পেকেটটো 510, তাৰে পৰাও লেছ হৈ যায়। গম পাইছে? এইটো ইফালে আহক। ইফালে এনে ফুটবল আছে। এইটো একদম অৰিজিনেল, লয়েষ্ট 4 ইয়াৰ চাইল্ডৰ পৰা খেলিব পাৰে। 4 ইয়াৰৰ পৰা খেলিব। এইটো 5 নম্বৰ না? এইটো 3 নম্বৰ। এইটো 3 নম্বৰ, 5 নম্বৰো আছে। 5 নম্বৰো আছে। আৰু এইবোৰ হ'ল ফুটবলৰ ডাঙৰ কিউবাৰ। কিউবাৰ এইটো ফুটবল হয়। এইটো কস্কৰ ভলীবল আছে। নিভিয়াৰ আছে ভলীবল। নিভিয়াৰো আছে। নিভিয়াৰ ফুটবলো আছে। নিভিয়াৰ ফুটবলো আছে। তো চাওক, নিভিয়াৰ ফুটবলো আছে। আৰু কি কয়, ইয়াৰ লগত জড়িত ফুটবল আৰু কিহৰ লগত জড়িত যিবিলাক স্পৰ্টছৰ জোতা পোৱা যায় না? এইবিলাক পোৱা যায় কমপ্লিট। এয়া ফুটবল খেলাৰ এইবিলাক জোতাবিলাকো পোৱা যায়। এইবিলাক জোতাটো কমতে দি আছে, 10% 20% ডিছকাউণ্টত যে আছে। এইবিলাকৰ লগত জড়িত যিবিলাক জাৰ্চি, পেনো আছে, আছে ফুটবল ভলীবলৰ জাৰ্চি আছে। একদম পুৰা কিটো পাই যাব এইবিলাক ফুটবল ভলী। তো আপোনালোকে চাই থাকক, মই পুৰা ৰেডি, মোজা পিন্ধিছোঁ। তো এতিয়া বলটো এনেকৈ ল'ব পায় ইয়াৰ দোকানৰ পৰা। বলটো লৈ ইয়াতে মানে মই খেলাব চেষ্টা কৰিম। তো আপোনালোকে চাই থাকক। তো বলটো এনেকৈ ঘূৰি দিছোঁ। তো আপোনালোকে এনেকৈ চাই থাকক। আৰু গ্লভছবিলাক আপোনালোকে পাব এতিয়া ইয়াতে, মানে কিনিলে মানে কমত পাব।
তো মানে 21% লেছ পাব লেছ আৰু ইয়াতে মানে আপোনালোক আহি যাওক আৰু লৈ যাওক ফুটবল খেলাৰ বতৰ এখন তো আপোনালোকে ফুটবল খেলে তো মজা পাব তো নতুন নতুন বস্তু নিলেহে আপোনালোকে মানে অলপমান কিনিলে ভাল পাব তো আপোনালোকে এনেকৈ আহি যাওক আৰু লৈ যাওক তো আপোনালোকে চাই থাকক মই কষ্টকৈ দাঙিছোঁ তো জিম কৰাই দিওঁ বল মোৰতো দেহাটো অলপমান ক্ষীণমিনটো দেহাটো নাই অলপমান তো জিম কৰাই দিওঁ তো জিমত এইটো বল তো এনেকৈ জিমটো কৰে আপোনালোকে যে কৰি থাকে তো এনেকৈ জিমত আছে তো এতিয়া লৈ যাওক পূৰা একদম মজা চেম্পিয়ন বৰ্ডখন চাওক তো এইখনৰ দাম কিমান পৰিব যদি বাইদেউ লোৱা হয় এইখনৰ দামটো পৰিব 2800 বহুত কম দামত লেছ দি 2800 দিব 2800 দি দিছোঁ লেছ দি 2800 দি দিছোঁ এনেতো দাম বহুত পৰে এইবিলাক জোতা না এইবিলাক জোতা এইবিলাক তো ফুটবলৰ জোতা বহুত ফুটবলৰ জোতা আনিছে চেগাৰ বহুত আছে ফুটবলৰ চেগাৰ বহুত জোতা আছে এইবিলাকৰ চেগাৰ তাৰপিছত এইটোৰ লগত এইবিলাক প্ৰাইচ দি আছোঁ এইবিলাক 600 টকা কৰি দি আছে 600 টকা তো বহুত কমতে দি আছে এইবিলাক যিমান নম্বৰ পায় গোটেইখিনি পাব আৰু দ্বিতীয়তে ইয়াৰ তাৰে লগত জড়িত বেডমিণ্টনৰো গোটেইখিনি পাব বেডমিণ্টনৰ ৰেকেট আপুনি 100ৰ পৰা আৰম্ভ কৰি 3-4 হাজাৰলৈকে আছে 100 টকাৰ পৰা আৰম্ভ কৰি 100 টকাৰো পোৱা যায় মানে কমতো পোৱা যায় 100 টকাৰ পৰা আৰম্ভ কৰি 3000লৈকে মানে আপোনালোক বেল্টবিলাকো আছে জিমৰো বেল আছে জিমৰ এইবিলাক বেল্টবিলাক জিমৰ বেল ইলা ফিটনেছৰ এইবিলাক বেল্টবিলাকো আছে আৰু দ্বিতীয়তে জিমৰ যিবিলাক ধৰা আইটেম এইবিলাক কমপ্লিট জিমৰে এইটো এইবিলাক জিমৰ ইয়াতে যিমানবিলাক আছে এইবিলাক সেইবিলাক জিমৰ দিলা এইবিলাক আৰু এইটো বডি মাছাজ যিবিলাক সেইবিলাক হয় বডি মাছাজৰ এইটো তো এইটো বডি মাছাজ চক এইটো মাছাজ এইটো বডি মাছাজৰ এইটো আছে সেই এইবিলাক যিবিলাক গ্লভছবিলাক আছে গ্লভছ প্ৰত্যেকটো খেলৰে গ্লভছ পাব মানে ফুটবলৰ আছে হকীৰ আছে ক্ৰিকেটৰ আছে আপোনাক যি লাগে আৰু মানে যি লাগে সেই সব বল আছে মানে মোজা তাৰপিছত এই বেল্টবিলাক কমপ্লিট পোৱা যায় মানে কিমান দিন দোকানখন খুলি ইয়াতে খুলিব আজি 15 দিন হ'ল 15 দিন হ'ল অপেনিংটো 15 দিন গতিকে ডিছকাউণ্ট চলি আছে জিমৰ লগত জড়িত যিবিলাক চেপাৰবিলাকো আছে এইবিলাক বটলগিলা আছে না তো বটল বাৰু জিমত পানী খোৱা বটল তো চাওক কমপ্লিট পাব এইটো পাব টি-চাৰ্ট আছে টি-চাৰ্ট বহুত ভেৰাইটিজ কোৱালিটিৰ টি-চাৰ্ট আছে এইবিলাক খেলৰ লগতেই জড়িত দামীও আছে কম দামীও আছে কম দামীও আছে একদম লয়েষ্ট 100-150ৰ পৰা আৰম্ভ কৰি 400-500লৈকে আছে গম পাইছে ঠিক তেনেদৰে সৰু চলিৰো বহুত বস্তু আছে সৰু চলিৰ ধৰক এইবিলাক সৰু ল'ৰা ছোৱালীৰ এনেকুৱা জাতীয় বাইদেউ সুধিম যে বাইদেউ কেনেকুৱা মানে এইখন দোকানখন দিয়া মানে প্লেনিং আছিল মানে কেনেকুৱা ভাবি আছিল নেকি বাইদেউ মানে কিমান দিনৰ পৰা ভাবি আছিল দোকানখন যে দিল সেইটো আপোনালোকক বাইদেউৰ পৰা সুধিব বিচাৰিম আপুনি একচুৱেলি এইখন বহুত ভাবি চিন্তিয়ে দিয়া খাইছে কিয়নো অভয়পুৰীত মানে বহুত স্পৰ্টছৰ বস্তু কমি আছিলে আমি নিজেই বিচাৰি গৈ কেতিয়াবা হাবাথুৰিত হয় তাৰ কাৰণে যাব লাগে বঙাইগাঁৱত যাব লাগে কেতিয়াবা কোনোবাই আৰু গুৱাহাটীলৈকেও যায় বহুতে বহুত চিন্তা কৰি দাদা মই এইখন দোকান দিম বুলি মানে স্থিৰ কৰিলোঁ তাৰপিছত আৰু দিলোৱে আৰু এই বস্তু এইটো লুডুটো আছে লুডু আছে ব্লকাৰ আছে দাবা আছে দাবা CS আছে এই টাইগাণ্ডুৰ কি বেগবিলাক আছে কিট বেগবিলাক তো টাইগাণ্ডুৰ কি বেগ চাওক টাইগাণ্ডুৰ কিট বেগবিলাকো আছে বাট টাইগাণ্ডু যে এই যে ডিৰাজৰ যে মিনি সেই ডিৰাজৰটো নাই ইয়াতে নাপায় সেইবিলাক আনিম সেইবিলাক মানে আনিব সেইবিলাক আনিম ফিৰ এই ফ্লেগ ফুটবলৰ ফ্লেগ কিবিলাক আছে এইবিলাক ফুটবলৰ ফ্লেগ চাওক তো আৰু ইয়াত এই কিও আছে না বল যে ডাম্বেলবিলাক আছে ডাম্বেল যিমান লাগে সেইটো আছে এইবোৰ ডাম্বেলবিলাক আছে এইবিলাক কিমানকৈ দি আছে এইবিলাক ডাম্বেলবিলাক হ'ল প্ৰায় 660 টকা ইয়াত আপোনাৰ 10% ডিছকাউণ্ট দিয়া আছে 10% ডিছকাউণ্ট দিব ইয়াতে কেতিয়াবা 15% এনেকুৱা দোকানৰ পৰা এখন টি চাৰ্ট ল'লোঁ তো বাইদেউ অলপ মোক অফাৰ দিছে তো 30% অফাৰ দিছে অলপ বেছি তো বাইদেউ অলপ কৈ দিয়ক কেনেকুৱা আহিব আপোনালোক গোটেইবিলাকে আহিব তো এখন টি চাৰ্ট ল'লোঁ অফাৰ দি আছোঁ লৈ গ'লে হ'ল